हेलो नमस्कार सकलोके पुनर्बार स्वागतम जानाइছো मोर यूट्यूब चैनल आशा करिছো सकलोए भाले आछे आरु আজি মই गई आছো এটা শুটৰ কাৰণে যেহেতু থাম্বনেল আৰু টাইটেল চাই আপোনালোকে গমেই পালে তো হেখিনি নকও আৰু ডাইৰেক্ট জেগাত গৈ আপোনালোকক লগ পাই আছো সো চাই থাকিবা আপোনালোকে ভিডিওটো শেষলৈকে তো বলক যাম আৰু গৈ তাত কি কৰিম কোন কোন আছে হেখিনি আপোনালোকক দেখাই আছো চাই থাকক আপোনালোকে शिवानी ब्लॉग दे दादा होती आप यहाँ पे अकेले क्यों बैठे हैं हेलो कुछ बोलिए कुछ वीडियो शूट हो देरी हो जैसे लेट हो जैसे तो शुरू करियो वीडियो तो गान को आप निश्चय मिले से आमार मोर अमृत सतीरा दा रूपाली बाइटर हरिया वाली संगी मजा लगी से आमार सविता सपना हीरो से वरुण शुभम थैंक यू बाय बाय शिवानी ब्लॉग दे আৰু এইফালে আমাৰ ডান্স প্ৰেক্টিছ হৈ আছে আৰু গানটো মই মিউট কৰি দিছো কাৰণ কি কপিৰাইট আহি যাব না সেইকাৰণে ডান্স গ্ৰুপটো হয় লিডুৰ এটি প্ৰেক্টিছ কৰি থাকক এতিয়া আমি এইফালে মেকআপ কৰি আছো চাইছে আপোনালোকে মেকআপ যেহেতু ছোৱালী দুজনী হৈ গ'ল আৰু ল'ৰা দুটা আছে যেহেতু মই চিনাকি কৰাম বাৰু হাতৰ লগত আপোনালোকক আৰু এইখিনি মই শুভমক মেকআপটো দিলো আৰু শুভমৰ মেকআপটো কৰি আমি ডাইৰেক্ট এতিয়া ওলাই যাম শুটৰ কাৰণে আৰু এয়া দেখিছে আপোনালোকে শুভম আৰু তাৰ পৰা আমি এতিয়া ওলাব লাগিব সবে আমি ৰেডি হৈ আছো এয়া গ্ৰুম চাইছে একদম পুৰা হেৰি হৈ আছে সো পটাপট কৰিব লাগিব সেইকাৰণে আপোনালোকে চাই যাওক ভিডিওটো जी जेनेके पारिसो जिमान पारिसो देखाई गइसो आपनालोকক আৰু ব্লগটো মোৰ কন্টিনিউ কৰিব এতিয়া সবিতাই কাৰণ কি মই এফালে মেকআপ দি আছো ন তো সেই কাৰণে মই তাক কৈছো কন্টিনিউ কৰিবলে তুমি কিবা কবা কোৱা আৰু এতিয়া কোৱা প্ৰাঞ্জল ছাৰ নহয় গুটকাটো মই দেখুৱা নাই ন নমস্কাৰ আজি আমাৰ অমিত তাতেৰ দাদাৰ খুব এটা ধুনীয়া চং হাৰিয়া আৰু হাৰিয়াৱালী চংগী আমি শ্বুটিং কৰিবলৈ ৰেডি হৈছোঁ আৰু ওলাম আৰু এইফালে মেকআপ চলি আছে আৰু আমাৰ কাষ্ট কৰিছে সবিতা টপ্প আৰু স্বপ্না শুভম আছে আৰু লগতে আৰু আছে বৰুণ তো ভালকৈ কামটো সকলোৱে কৰিব বুলি আশা থাকিলে আৰু যিহেতু বহুত দিনৰ মূৰত এছকে আৰু মই প্ৰথমবাৰ এনেকৈ লগত কাম কৰিব ওলাইছোঁ আমাৰ দুইটাৰ কনচেপ্ট আছে ডাইৰেকশ্যন আৰু লগত সুনিতা থাকিব এচিষ্ট কৰিব তো সকলোৱে মৰম কৰিব আৰু যাতে ভিডিঅ'টো ভালদৰে কাম কৰিব পাৰোঁ আশীৰ্বাদো কৰিব আৰু সকলোৱে ভিডিঅ'টো চাই ভাল পালে মৰম দিব যাতে আগলৈ আৰু ভাল কাম কৰিব পাৰোঁ তাকে ক'লোঁ ধন্যবাদ থ্যাংক ইউ ভাইটি ঋষিকেশ কোৱা নমস্কাৰ মই বৰুণ তেলী মই নতুন প্ৰজেক্ট হাৰিয়াৱালী সংগীত এইবাৰ মই ফাৰ্ষ্ট অফিচিয়েল ভিডিঅ' শ্বুটিং কৰিবলৈ গৈছোঁ আপোনালোকে চাব ভিডিঅ'টো কেনে লাগে জনাব আৰু আমাক অলপ ছাপোৰ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগিব তেন্তে লাইক ছাবস্ক্ৰাইব কৰি আমাক অলপ ছাপোৰ্ট কৰিবলৈ আগবঢ়াই থ্যাংক ইউ মেকআপত বিজি তো অকণমান পাছত আমি আকৌ আহিম সবিতা আৰু তুমি কোৱা কিবা আমি আহিলো আৰু এতিয়া শ্বুটৰ কাৰণে গৈ আছো এসকেদা আৰু কোন আছে হিৰো জাষ্ট আমি ওলাইছো বহুত ধুনীয়া লাগিছে এতিয়া গৈ লওঁ তাত গৈ চাই লওঁ লোকেশ্যনটো কেনেকুৱা কি হয় তাৰপিছত আমি জনাই আছো তো মেকআপ চেকআপ হৈ গ'ল আৰু এয়া সবিতা হেল্ল' আৰু এজনী আছে এক্ট্ৰেছ এইজনী সো তাত লোকেশ্যনত গৈ আপোনালোকক দেখাই আছো ঐ লোকেশ্যন দিছে কেনেকৈ ক'ত যাম এই তোৰ পিছে পিছে যাব কৈ আছে না না পানী বটলটো ল'বা তো আমি ওলাই গ'লো এতিয়া আৰু এতিয়া যাম লোকেশ্যনলৈ সবিতা
কেনেকুৱা লাগিলে মেকআপ প্ৰথমটো মই ক'ব বিচাৰো মেকআপ শিৱানীৰ মেকআপত মই একদম ফিদা আছো দেই ইমান ভাল লাগিল থেংক ইউ আৰু তোমাৰ বহুত ভাল লাগিছে আৰু ঐ তাৰ নামটো কি আছিলে প্ৰিন্স প্ৰিন্স হেল্ল' অকণমান চাই দিয়া লাজ কৰিছে আৰু ভাইটি ন ভাইটি তোমাৰ নামটো কৈ দিয়া মই একদম কেমেৰাত নাও নহয় এই ভাইটিৰ নামটো কি প্ৰিন্স ন তো গৈ আছো এতিয়া আৰু একেবাৰে লোকেশ্যনত পাই আপোনালোকক তাৰ আগতে আমি যদি কিবা কিবি কৰোঁ সেইখিনি দেখাম আপোনালোকক আৰু চাই থাকক আপোনালোকে ব্লগটো শেষলৈকে আহি পালোঁ আমি এইটো ঘৰত শ্বুট হ'ব আমাৰ যিহেতু অমৃতদাৰ হাৰিয়া গানটো আপোনালোকে শুনিছে চাগে চ' সেইটো গানৰে আজি আমি শ্বুট কৰি আছোঁ আৰু মই তো আপোনালোকে গমেই পাইছে মই মেকআপৰ কাৰণে আহিছোঁ চ' মেকআপ চেকআপ হৈ গ'ল এতিয়া শ্বুট ষ্টাৰ্ট হ'ব আৰু সেইটোৱে আৰু হাৰিয়া যিহেতু হাৰিয়া গান হয় তো হাৰিয়াৰ কিবা শ্বৰ্ট ল'ব আছে তো সেইটো ঘৰত ল'ব তো আমি দেখাই থাকিম কি কেনেকৈ কৰোঁ শ্বৰ্টবিলাক কেনেকৈ লওঁ সেইখিনি অলপ চলপকৈ দেখাম আৰু ভিডিঅ'টো আহিলে আপোনালোকে মৰম দিব মই শ্বেয়াৰ কৰিম আপোনালোকে মৰম দিব ভিডিঅ'টো ভাল লাগিলে ধুনীয়া ধুনীয়া লাগিছে দুইটাকে কৰা অঁ ৰিলছ বনাইছা অঁ বনোৱা বনোৱা অঁ এচকেটা ঝাৰু কৰিছ ন ল'ব লাগিব ন এচকেটা চাই দিয়ক আকৌ ঝাৰু কৰি আছে তো আমি আহি পালোঁ আৰু সেয়া পূজা কৰি আছে যিহেতু শ্বুট ষ্টাৰ্ট হ'ব সেইকাৰণে সেৱা কৰি লৈছে কেমেৰা পূজা কৰি ল'লে ভাল এচকেটা ঘৰ মুচিছে ল'ব লাগিব এইটো কাৰোবাক ঘৰ মুচিব লাগিলে লৈ যাব এচকেটা হাই হেল্ল' মই স্মিতা নায়ক চবেই চিনি পায় আমাৰ আগৰ ব্লগত চাইছে চবেই চিনি পায় তথাপিও কৈ দিয়ক খুলি যাওক খুলি দিয়া তুমি চোৱা পুৰা কি কয় এইটো উৰাং ছোৱালী বনাই দিছোঁ ভোক লাগিছে তো শ্বুটিং কণ্টিনিউ হৈ আছে আৰু এতিয়া হাৰিয়া বনাব হাৰিয়াটো কি কৰি নাই হাৰিয়াই কম ন হাৰিয়া চঙিটো ন হাৰিয়া বনাব এতিয়া লাও পানীনো কি আমাৰ ভাষাত ডাইৰেক্ট হাৰিয়া ন হাৰিয়া বনাব এতিয়া সিহঁতি দুটা হাৰিয়া বনাব কোনে খাব আহি যাব হাৰিয়া ইমান ধুনীয়া ধুনীয়া ছোৱালী বিক্ৰী কৰে খাবলে so tasty উৰাং চকৰি ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাকে হাৰিয়া বনাইছে কাপোৰ সোমাই হাৰিয়া বনাবা উঠাই খুলি দিয়া না ছবিটা খোলা না অঁ তুমি খোলা তুমি বনাবা ন হাৰিয়া ভাত অঁ এক সেকেন্ডৰ শট এইটো ল'বা ৰাখিব যে বস্তুটো এইটো কেতিয়া লয় ভাল হ'ব এইটো বস্তুটো ডাইৰেক্ট ছোৱালী দেখাব নালাগে অকল হাতহে দেখাব ছোৱালী কথাতে দেখা এই বস্তুটো থ'লে
ইয়াৰ পৰা এইটোৱা ইয়াৰ পৰা চিনি হ'ব বহি ল'বা একেলগতে বহিয়ে ল'বা লাগিব বহিয়ে ল'বা এইটো দেখা পাৰিম ন মই এইটো দেখা পাৰিম ন এইটো এয়া এনেকৈ শ্বুটিং আমাৰ হৈ আছে আৰু এয়া চাইছে হাৰিয়া চেপিছে আৰু কোনে কোনে খাব আহি যাওঁ আৰু এইটো চাইছে পূৰা ইয়াত ধুনীয়াকৈ আমি সিহঁতি বহি দিছে হাৰিয়া খাবলৈ ল'ৰাবিলাক একচুৱেলি সঁচাকৈ খোৱা নাই শ্বুটিঙৰ কাৰণেহে বহিছে সিহঁতি চ' আপোনালোকক ভিডিঅ'টো কেনে লাগিছে জনাব কমেণ্ট কৰি আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল বটনটোকো হিট কৰি দিব আৰু চাই যাওক ভিডিঅ'টো এনেদৰে এয়া দেখিছে হাৰিয়া একদম ৰেডি উলিয়াই দিছে মানে শ্বুটৰ কাৰণে আৰু এতিয়া সিহঁতৰ শ্বটখিনি লৈ ল'ব ড্ৰোন শ্বট আছে নেকি এতিয়া আৰু ড্ৰোন শ্বটটো লৈ ল'ব চাগে তাৰপাছত আমাৰ ড্ৰেছ চেঞ্জ হ'ব বেলেগ লোকেশ্যনত যাব লাগিব নেকি আৰু তাৰ পৰা সেইটো লোকেশ্যনত শ্বুট কৰি চাগে নাইট শ্বুট হ'ব পাৰে চ' আপোনালোকক কেনেকৈ দেখাই গৈছোঁ চাই চাওক আপোনালোকে আৰু এয়া ড্ৰোন শ্বটটো লৈ লৈছে সিহঁতি ড্ৰোনটো চাওক কি কৰিলে লগাই দিম নেকি আৰে তুমি থাকিবা তো শ্বুট কৰি থাকোঁতে আমাৰ বৰষুণ আহি গ'ল সেইটো কাৰণে আমি এতিয়া শ্বুটলৈ মানে লোকেশ্যনলৈ যাব নোৱাৰিলোঁ আৰু নাইট শ্বট আছে চাগে হ'ব পাৰে নেকি ক'ব নোৱাৰিছোঁ আৰু সেইকাৰণে আমি এতিয়া বৰষুণত ওলাব পৰা নাই সেইকাৰণে আমি লুডু খেলি আছোঁ চ' আপোনালোকক দেখাই আছোঁ কেনেকৈ কোনে কোনে খেলি আছোঁ নাখাবি দে কবিতা নাই জ্বলা খোৱা কেলে লুডু খেলিছা হা টাইম পাছ কৰি আছো কি কৰিম লুডু কেলে খেলিছা তেলে খেলি চ' আমি লুডু খেলি আছোঁ চাইছে আপোনালোকে যিহেতু মানে বৰষুণটো পূৰা দি আছে একদম নেৰে সেইটো কাৰণে আমাৰ আজি শ্বুটটো ইয়াতে আমি শেষ কৰিলোঁ মানে কমপ্লিট নহ'লেই আৰু চ' কালি শ্বুট হ'ব পাৰে চাগে চ' আমি কালি লগ পাম কালি ব্লগত চ' আজি ব্লগটো মোক ইয়াতে শেষ কৰিবলগীয়া হ'ল কাৰণ যিহেতু দেখাবলগীয়া একোৱেই নাছিল সেইটো কাৰণে কালিলৈ লগ পাম